কোৱাচোন আছানে কুশলে তুমি কুশলে আছো দেখি বৰ কমুনি কপালত লিখা সদাৰ কি হ'ব পাৰে সমন্বিত হত্যা এই বছৰ এই পৃথিৱীৰ এই নন্দন কাননৰ ঘাই এই ৰূপে গুণে কৃষ্ণ ভকলে এই মৰতৰ মানৱক তুমি ৰাখিছা বোলা কালাধিক শ্ৰেণীয় বিশ্বত এই যথাৰ্থতে এই পৃথিৱীৰ প্ৰাণীজাত তুমি গুণগ্ৰাহী আৰু ভাস্ত বিহাৰত নহয় কদাপি নিশা তোমাৰ মুখৰ পানী অভিমান কৰে গুণিয়েহে গুণি মোৰ দিবে আৰু এই সাপেহে সাপৰ তুমি মোৰ অতি প্ৰিয় আছে না তাত কিবা বন্ধে কৰে এই নাই যদি ওলালে নালাগে কৰিব তুমি বিলৰ কিয় প্ৰভু কোন বিলৰ ভাই জানো তুমি আছে যে তুমি ভুল এই কদাপি তুমি নাই এই তোমাৰ ভাগ্য চেষ্টাৰ ভাগ্য আছে জানো এই কথা আছে আৰু কেয়াই গৈছে কৰ্মৰ দিব্য দৃষ্টিৰ পৰা জানিব কোন বিলৰ ৰাজ বিজ্ঞানত তুমি আছে যি পাৰি ফুল সেই ফুল কেৱল শ্ৰীকৃষ্ণৰ বাবে যিদৰে সিংহনীয় বৈস্থান সিংহৰ পাশে সেইদৰে ৰুক্মিণীয় বৈস্থান সিংহৰ বুলি অবশ্যই যাব পাৰিবা পিছে লাভ হলে তোমাৰ একোকে নহয় অনৰ্থক মৰ্ম খালি তুমি কথা কোনদিন পৰি বাকী হব এই বাচ্চা কুমাৰ আৰু মই কি কৰে কৰিম ফুৰিব পৰমতি নকৰা কথা ইমানেই যদি ইচ্ছা তোমাৰ অৱশ্যই যাব পাৰিবা কিন্তু তুমি হাতে হাতে কৃষ্ণৰ বাধাৰ বাবে আছে যাৰা বন্ধ মদত কাল ৰূপী দণ্ড বক্ৰ যিমান আছে জনপতি সকল কোনে পায় যদিহে তুমি মোৰ দেখে অৱশ্যই যাব পাৰিবা মোৰ আৰু ক'বলৈ একো নাই গৌৰৱীয়া কৃষ্ণ যাই যদি স্বয়ম্বৰ সভালৈ দেখিলেই জৰাসন্ধ মদত দেৱী কাল ৰূপে দূৰতে পলাব হে কৃষ্ণ কি জানে হে সুৰমীয় কৃষ্ণই সামান্য বোৱাৰ নহয় সেই সমগ্ৰ জগতে সাধাৰণ কৰে চৰণ বন্ধন ভীষ্মতি নাধন তই কি বুজিবি কৃষ্ণৰ মহিমা ধ্বংস হ'ব পাৰে তোৰ সেয়েহে অবাবতে নামাতে তোৰ কঁকাল মৰণ অসম্ভৱ ৰুক্মিণীয়ে ধন মোৰ ৰুক্মিণীয়ে জ্ঞান নিশ্চয় লাগিব ৰুক্মিণীৰ বদন প্ৰয়োজন হয় মই জীৱন কৰিম চিন্তা নাই কৰি লগৰ আপত্তি আৰু দিও নমতি ফলাফল ফল নাচাও তুমি গৈ থাক এতিয়া মই বিদায়হে মাগিম এক লগ্নৰ পবিত্ৰ
দেখিছোৱে নাৰদমুনিটো পেটে কৃষ্ণ কৰি মুখৰ কলে অমৃত পেটৰ কলে সলাকে উপকাৰটো হয় আমাৰ চেৰিয়াজন বনাই ঘৰলৈ ওলাইছে কেনে পালে পালে নহয় দোকান কপিং কৰি নহয় কিবা গ'লা হকা এতিয়া আমি কোনদিন যাত্ৰা কৰিবহে লাগে গ'লা হকা লুকুৰি সুন্দৰী তুমি বল